তো হে গাইজ ৱেলকাম বেক টু দ্য আমাৰ চেনেল আৰু বহুত দিনৰ মূৰত আহিলোঁ আৰু তেনেকৈ অলপমান প্ৰব্লেমো চলি আছিল আৰু অসুখ চসুখো হৈছিল সেইকাৰণে বাকী এতিয়া পূজা চাব দুৰ্গা পূজাৰ সময় আৰু দুৰ্গা পূজা চাব যাই আছোঁ আৰু এতিয়া বেছি কথা নকওঁ আজি অবিনাশ চাগে নাথাকে কাৰণ অবিনাশৰ অলপমান কাম আছে ঘৰুৱা সেইকাৰণে নাথাকে আজি সোণমৰ লগতে যোৱাৰ কথা আৰু সোণমে ফোন মাৰিছে গাইজ পালোঁ ইয়াৰ দিয়ক গাইজ চাই থাকক এতিয়া আমি যাই আছোঁ তো গাইজ এতিয়া আমি সোণমক লৈ ল'লোঁ এইটো হ'ল সোণমকে অলপমান গাড়ী চলাব দিছোঁ মই মোবাইলটো ল'লোঁ বাকী এতিয়া যাই আছোঁ আৰু আমাৰ এতিয়ালৈ জানে চাডেন প্লেন হোৱা নাই আৰু এতিয়া চলাটো মন নহয় দিয়ক গাইজ ভাৰ্গৱৰ ভাৰ্গৱৰ চলা মিনি আহিলোঁ আৰু সি জানে নাযায় সেইকাৰণে মোৰো চেংকে চলা নাছিল সেইকাৰণে আৰু মই চলাটো মিলি ল'লোঁ বাকী এতিয়া গুৱাহাটীৰ ফালে যাওঁ কিন্তু গুৱাহাটীৰ বেলতলাই যাওঁ না পাণ্ডুৱে যাওঁ না ক'ক যাওঁ এতিয়ালৈ ঠিক হোৱা নাই কি জানো তোৰ মতে ক'ক যাম খেলি হ'ল ক'ৰবাত দিয়ক গাইজ আমি আপোনাক লাগাল কৰি আছোঁ অলপমান গুৱাহাটী চিটি হেন জেগাত যাই লওঁ তাৰপিছত লাগাল কৰি আছোঁ বাকী গাইজ ইয়াতেও হয় আমি এতিয়া বৰ্তমান পলাশবাৰীতে হ'লে এইখিনি কিবা সুধিলা না বাকী গাইজ আমি এতিয়া বৰ্তমান কদিলাপুৰেদি যাই আছোঁ তাৰমানে ধাৰাপুৰ ওলাম ডাইৰেক্ট আমাৰ এইখিনি বঙৰ চাইডৰখিনি বহুত বেয়া ৰাস্তা আৰু সেইকাৰণে আমি এইফালে যাব ওলাইছোঁ আৰু এইখিনি আৰু ভিউখিনি চাওক আৰু ব্ৰহ্মপুত্ৰৰ ৰ'ব গাইজ যাই আছোঁ চাই থাককচোন তো গাইজ বৰ্তমান এতিয়া আমি আৰু জালুকবাৰী পাম আৰু গাড়ীৰ আপোনালোকে ভিৰ দেখিছে মানে চাউণ্ড দেখিছে বাকী সোণমে হেলমেটটো ভালকৈ মাৰি লৈছে আৰু গৰমো বহুত গৰম মানে বেছি গৰম নাই কিন্তু বহুত দিনৰ মূৰত ওলাই আহিলোঁ আৰু গাড়ী চাড়ী লৈ আহিছে আৰু আমাৰ অসুখো হৈ আছে মোৰ সেইকাৰণে বেলেগ নাই আৰু বাকী এতিয়া প্ৰথম পাণ্ডু যাম পাণ্ডু যাই কিনে আহোঁতে মাখা ধাৰাপুৰ আজাৰা আৰু ক'ত ৰাণীতো হয় নেকি ৰাণী সেই মাখা গোটেইখিনি যাম আৰু কিবা খায়ো লওঁ ভোকো লাগছি একেবাৰে এনেকৈ যাই কিনে আপোনাক লাগাল কৰি আছোঁ আৰু আমি এইবাৰ আৰু ডাইৰেক্ট পাণ্ডুত দেখুৱাই দিম পাণ্ডুত ধুনীয়া পূজা হয় ন জেগাই জেগাই পূজা হয় আৰু মেইন জেগাখিনি যাওঁতেহে হৈছে সুধি যাব লাগিব তাতে গুগল মেপো কাম নাই সৰু ৰাস্তা সেইবাৰ গৈছিলোঁ কিন্তু পাহৰিছোঁ গাইছ এতিয়া বৰ্তমান যাই আছোঁ আৰু এখন কাৰ মোৰ কাৰণে তুল থৈছি পাই এইখন বাকী এতিয়া যাই আছোঁ আৰু কিমান বা সময় লাগিব জানো আধা ঘণ্টাত যাই পাম আৰু না তো চাই থাকক গাইছ আমি তাতে লাগাল কৰি আছোঁ বাকী এতিয়া গাইছ আজাৰাৰেও আহি গ'লোঁ আৰু এটা মূৰ্তি বনাইছে আৰু আজি এই মেইন পূজাটো আজি নহয় আৰু নে কি আমিও গম নাপাওঁ পাণ্ডুত গ'লোঁ যোৱাৰ পিছতো কিন্তু একো সেনেকৈ ভিডিঅ' চিডিঅ' নবনালোঁ বাকী ইয়াতেও ভিতৰে নোসোমোঁ আৰু ডাইৰেক্ট আৰু আমাৰ তাৰোপৰি ভিতৰেও যাওঁ সেনেকৈ যাই কিনে চাওঁ তো গাইছ চাই থাকক আৰু এই আৰু এইটো মন্দিৰ তো গাইজ বৰ্তমান আমি আৰু যিখিনি দি আহিছিলোঁ সেইফালে আহিলোঁ আৰু ধাৰাপুৰ হৈ কিনে পলাশবাৰী ওলাম এতিয়া বাকী অবিনাশকো গম পাই লাগাল পাম সি এম বাজাৰত আছে বুলি ক'লে তানে প্ৰথম চুলি কাটলা পলাশবাৰীত চুলি কাটি কিনে এম বাজাৰত আহিছে সি কাপোৰ চাপোৰ কিনলা গম পাই বাকী এতিয়া আমি এনেকৈ যাই আছোঁ এইফালে আৰু স্কুটিখনৰ চল্লা দিয়ক গাইজ 13,200 কিবা মানে চল্লা আৰু আধা চাধামানতে বেয়াও আছিল বেয়া আছিল এতিয়া যাই আছোঁ যাই কিনে গাড়ী চাড়ি আহি আছে গাই সেইকাৰণে আমাৰ দিগদাৰ হৈছে বাকী পূজা চাৱাত চালোঁ পাণ্ডুত চালোঁ এনেকৈ আৰু অলপমান এইফালেও চালোঁ মানে এনেকৈ আমি চিনিও নাপাওঁ না সৰু পূজাটো হ'লেও সোমাই গৈছোঁ আৰু ভিডিঅ' চিডিঅ' কৰা নাই গাই ইমান মানে কৰাই নাই ভালকৈ ফটো দুখনমান মাৰিছোঁ আৰু ৰামপুৰ চামপুৰতো আমাৰ ৰামপুৰখন আমাৰ এইখিনিতে আৰু সেইখিনি চাব লাগিব দিয়ক নাই কি সেইখিনি চাওঁতে কালি মানে চাম গম পায় কালি মানে চন্দিগড় যোৱাৰো প্লেন আছে বাকী
তো গাইজ এতিয়া চাই থাকক আৰু আমি এতিয়া ডাইৰেক্ট লাগাল কৰি আছোঁ আপোনাৰ মিৰ্জাত। বাকী গাইজ এতিয়া পূজা চূজা চাৱা হ'ল আৰু এইবাৰ আমি ভিতৰৰ জেগাত পূজা চাব যাম। এতিয়া অবিনাশো বোলে যাৱা হ'লছি, অবিনাশকো এতিয়া লৈ যাওঁ আৰু অবিনাশ আনাৰ এই লাডাখখন এতিয়া বৰ্তমান বৰষুণ ৰাতিপুৱা আহিছিল, বেয়া হ'ব লাগে, কি বা হয় চাই থাককচোন গাইজ। তো গাইজ এতিয়া বৰ্তমান অবিনাশ আহি গ'ল আৰু অবিনাশে একদম ফাল্টু গেদা হান পায় একদম। বাকী আমি যাই আছোঁ। পূজা বুলি 200 টকীয়া এটা চলাটো কিনছো। মইতো গাইজ সেইটোও কিনা নাই, বেলেগৰ চলা কিনিছোঁ। কেনেকুৱা লাগছে একবাৰ ক'বচোন মোক, কমেণ্ট এটা মাৰি দিব। আৰু বহুত দিন আমাৰ ভ্লগ চলগ একো অহা নাই, বেয়া চেয়া নাপাওঁ। আৰম্ভ কৰিছোঁ, হা আৰম্ভ কৰিছোঁ। ঠিকে আছে, বঢ়িয়া। মই সিহঁতে য'ত গৈছিল তাতে মই যাব নোৱাৰিলোঁ, কাম এটা আছিল। হ'লে এতিয়া একবাৰ জাৰুবাৰীত দেখি জাৰুবাৰী এনেকৈ এক পাক মাৰি দিম আৰু নেকি? আমি সেইকাৰণে ভ্লগ দিব পৰা নাই গাইজ, বেয়া চেয়া নাপাব দেই। আমি তাৰমানে এই অলপমান কিবা আমাৰ পাৰ্চনেল কামতে বিজি আছিলোঁ। এইবাৰ ডেইলি ভ্লগ আহিব আৰু আমি সেইটো মাথা মাৰছোঁ, বেয়া চেয়া নাপাব গাইজ। আৰু গাইজ মোৰ চশমাজুৰি মাৰি ল'লা আৰু এই মাখা কৰিলে ভাল নালাগে দিয়কচোন গাইজ। অত ইমান দূৰৰ পৰা আহিলোঁ খেদি মাৰি নহয় গাইজ, ই মোক এতিয়া মাৰাৰ কাৰণে সেই কৰিলে নহ'ব নহয়। নদু নিজৰ বস্তু নিজৰ তাত, তইচোন নিজৰ বস্তু নিজৰ তাত থব খুজিছে হয় না নাই চোনাম? নেদু চশমাজোৰ দিবি নিদু, নহ'লে মই নচাওঁ। আপুনি চশমাজোৰ দি নহ'লে ময়ো নচাওঁ। নাযা নাংগে মোৰ এলেকাত আছে বে ভাই, কুকুৰৰ এলেকা থাকে গাইজ, সিংহত নাথাকে আৰু সেইটো মই দিয়ক গাইজ। মই মুখক গেলে নকওঁ দিয়ক ইৰ কথা বাদ দিয়ক গাইজ। চাইচি এখন ল'বা দিছিলোঁ, চাইচি এখন ল'বা, এই 100 টকাত তেল 100 300 টকাত তেল লাগে। চান্দুবি যাব নামানতে জাৰুবাৰী হেন চান্দুবি 50 টকাত অফাৰ দিছিলে, এতিয়া নো অফাৰ আছে। মোৰ গাড়ী মাইলেজ তিনি মাইলেজ। গাইজ বৰ্তমান আমি এই জাৰুবাৰী পূজাস্থলী পালোঁ। এনেকুৱা লাইটিং চাইটিং কৰিছে, এই ইয়াতে পূজা মণ্ডপ এইটো আপোনালোক দেখুৱাই আছোঁ। এইটো আমি যাই আছোঁ বৰ্তমান। আমি হিৰক মই, বাকী একেটা আছে আমাৰ চাহিদ ব্ৰ, এই সোণম, এইটো হিৰক বাপা। আমি বৰ্তমান যাই আছোঁ এই খুৰমাৰ দোকান, এইবাৰ নিবা লাগব, মাদাৰে নিবা দিছি, মিঠাই নিবা দিছি। বাকী এতিয়া বৰ্তমান ভিতৰত গেলি যাই আছোঁ, সেৱা চেৱা কৰি লওঁ। বাকী দেখুৱাই আছোঁ ৰ'ব, আপোনালোকে চাই থাকক, মন্দিৰটো চাই থাকক। জোৰকৈ মাৰিলে উঠে বুলি কৈছে দাদাই, মই দেখুৱাই আছোঁ কি বস্তু এইটো। সেইটোৰ ভাল নাই। আমি গাই চাই আছোঁ ৰ'বকচোন, আপোনালোকেও চাই থাকক। এই হিৰকে বোলে ফুকাই দে যদি এইয়া ভাল লাগছি বস্তু। আপোনালোকে ভিতৰখিনি চালে আৰু বাকী চাই থাকক। মীনা বজাৰত দেখিও আমি যাই আছোঁ, সেইটো দাদাক পিলাই দিম ৰ'ব। দিয়ক আমি লগ পাই আছোঁ পিছত। অলপমান গাইছে এই খেলি দিলোঁ অলপমান, দুটাৰে বহুত লাভ একদম। মোৰ গেল 200, এৰ গেল 400। মানে ডাইৰেক্ট দেখুৱাই দে সি কিবা চুইচ টুইচ টিপে নেকি, না মায়ামৰে যাদু লৈ আহিছি, একদম লছ কৰি দিলা গাইছ। বেয়াও লাগিলে দেখিছোঁ। সেইকাৰণে খেলব লাগে, সেইকাৰণে যোৱাত দেখি যাবই নালাগে। যোৱা বুলি ভবা নাছিলোঁ, যোৱা বুলি ভবা নাছিলোঁ। এনে বেয়া লাগছি দেচোন গাইছ, ইমান পইচা গেল। চাপেৰ খেলা দেখুৱাই আছোঁ। নাই জানে মেইন কথা জানি বুজি ভুল কৰাৰ নিচিনা হৈ গেল। দুটা মাৰিবই লাগছিল, ধৰি পেলাই মাৰলো। এটাই পায় এটাই নাপায়, সেনাই কৰি আছে। ই কেলটা দি আছিল, এইটো বেয়া কথা দিয়া হয় না গাইছ নেকি? এই মাহত নাচাব দেই, কিবা গুটি ঘূৰোৱাত। এই গুটি নহয়, ষ্ট্ৰাইকৰ নিচিনা তিনিটা এংকে দেই, ডাইৰেক্ট শ্ব' কৰি দিব। তাৰমানে আমি লাইফত ফাৰ্ষ্ট টাইম এটা বস্তু দেখিছিলোঁ, খেললো, ভাবলো সেইটো কিবা বেলেগ বস্তু, পইচা লগাব লাগে, কিবা বস্তু পাম, এই গিফ্ট চিফ্ট কিবা পইচা লগাই দিলোঁ। লাষ্টত দেখা পাওঁ সেইখন যোৱা। একো নাই দিয়ক গাইছ, আপোনালোকে চাই থাকক। আৰু আমি অলপ দুখ ব্যস্ত হৈ পালেও যাম, ৰাঙামাটিত বুলি বুজা হৈছে, তাকো যাম সৰু সুৰা পূজা চাবা। বাকী এতিয়া চাই থাকক, আমাৰ বেয়াও লাগিলে দিয়ক মনটো। এইটোৰে ধাৰে ল'ম এইবাৰ পইচা। মই দিয়াতে আছোঁ। এতিয়া বৰ্তমান ঘৰত যাই আছোঁ আৰু এইবাৰ চাগে মানে ডাইৰেক্ট লাইক ছাবস্ক্ৰাইবটো কৰিব দিমেই, কিন্তু তথাপিও ভিডিঅ'টোৰ আৰু পাৰ্ট 2 আহিব তাৰমানে। আৰু আমি দুৰ্গা পূজা চাব যাম, এইবাৰ এইফালে যাম ছয়গাঁও চাইডে। এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাকী এতিয়া গাড়ী চলাই আছে আৰু বেছি কথাও নকওঁ, অভিনাশকো থৈ আহিলোঁ, সোণমকো থৈ আহিলোঁ, গোটেইকেইটাক থৈ আহিলোঁ। বাকী এতিয়া এইফালে যাই আছোঁ মই। তো গাইছ এইখিনিয়ে আজি আৰু
আজিৰ কাৰণে এইখিনিয়ে বাই বাই